Hello everyone, good morning. আজি আনবক্সিং কৰিম Amazonৰ পৰা কেইটামান পাৰ্চেল অৰ্ডাৰ কৰিছোঁ হেলমেট লগোৱা মোবাইল মাউণ্ট অৰ্ডাৰ কৰিছিলোঁ পাৰ্চেল তিনিটা আহিছে আৰু এটা অৰ্ডাৰ কৰিছোঁ কালাৰ মাছমিল বনাম কালাৰ লৈ আহিছোঁ হোৱাইট কালাৰ প্ৰথমতে আমি আনবক্সিং কৰিম তাৰপিছত হেলমেটত কালাৰ কৰিম আৰু তাৰপিছত আনবক্সিং কৰাৰ পিছত যি মাউণ্ট লগাব লাগিব আছে মাউণ্ট লগাম আপোনালোকে ভিডিঅ' চাই থাকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মোবাইল হোল্ডাৰটো আনবক্সিং কৰিম এইটো বিল দিছে এইটো বিল বনাই দিছে পিছত চাম পঢ়ি কিনে মোবাইল হোল্ডাৰ এইটো মোবাইল হোল্ডাৰ হয় এইটো এডজাষ্ট কৰিব লাগে মোবাইল ইয়াতে থোৱাৰ পিছত এডজাষ্ট কৰিব লাগে এইটো চাওক মাউণ্ট এডাপ্টাৰটো আনবক্সিং কৰিম বনাই দিছে পিছত চাওক মাউণ্ট এডাপ্টাৰ চাওক না কিমান ডাঙৰ পেকেট কৰি দিছে ইমান এটা সৰু লাটৰ কাৰণে কিমান ডাঙৰ পেকেট কৰি দিছে চাওক মাউণ্ট এডাপ্টাৰ হয় এইটো এতিয়া মাউণ্ট আৰু যে হুক আনবক্সিং কৰিম এটা আছে মাউণ্ট আৰু যে হুক এইটো মাউণ্ট হয় আৰু এইটো যে হুক চাওক আৰু আছে কিবা কিবি আৰু এটা আছে এমচিল লাগিব এই মাউণ্টৰ লগতে এমচিল লাগিব এমচিল লৈ আহিছোঁ চাওক আৰু এতিয়া ফাৰ্ষ্ট টাইম আমি হেলমেটত কালাৰ কৰিম হেলমেটত কালাৰ কৰাৰ পিছত এইবিলাক মাউণ্ট লগাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক ফাৰ্ষ্ট টাইম গ্লাছটো খুলিব লাগিব খোলাৰ পিছত ইয়াতে ৰং কৰি মাছমিল বনাম চাওক আমি এতিয়া অনলাইনৰ পৰা আনিছোঁ আমি ইয়াতে লগাই দিছোঁ লগাৰ পিছত এতিয়া ইয়াতে স্প্ৰে মাৰিম কালাৰ মাৰিম ইয়াতে দুটা মাউণ্ট আছে এটা ওপৰত লগাব লাগে আৰু এটা তলত লগাব লাগে ইয়াতে এটা আৰু এটা ইয়াতে লগাব লাগে এইটো অলপ ব্ৰেণ্ড আছে এইটো লগাম আমি আৰু এমচিল লাগিব আপোনাৰ এটা এইটো লগালে ৰিক্সি হয় এইটো নলগাওঁ আমি এমচিল লগাম এমচিল দি কিনিছোঁ এইটো দি আমি লগাম এইটো আমার রং করা কোনোদিনই হয়েছে মাউন্ট লাগাইছিলো পেন্সিল দিয়ে
24 ঘণ্টা শুকাব লাগে এইটো শুকাই গৈছে আৰু এতিয়া আমি ষ্টিকাৰটো উঠাই দিওঁ আৰু এতিয়া যে হুক লগাই আছোঁ যে হুক এইটো মোবাইল হোল্ডাৰ হয় মোবাইল লগত এইটো দিয়ে এডজাষ্ট কৰিব লাগে মাউন্ট এডাপ্টাৰ হয় এইটো লগাই আছোঁ এইটো ইয়াতে লগাব পাৰি ইয়াতে লগাব পাৰি মই ইয়াতে লগাম লগাম এইটো লাট হয় লগাব লাগে হেলমেটটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাই দিব আপোনালোকে আৰু এইটো এডজাষ্ট কৰিব লাগিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো একেবাৰে নাপাহৰিব বাই বাই